নমস্কাৰ, মই মলয়া শইকীয়া। আজি আমি অৰুণাচললৈ যাবলৈ লৈছোঁ আৰু তাকে ভাবিলোঁ আপোনালোককে এপাক দেখাই আহোঁ অৰুণাচলখন। তাৰ যি প্ৰাকৃতিক পৰিৱেশ চালে চকুৰোৱা। শুনিহে আছোঁ খালি দেই, গৈ পালেহে গম পাম। সেউজীয়া পাহাৰখিনি হেনো অৰুণাচলখন ঢাকি ৰাখে আৰু বৰষুণজাক হেনো যদি ভাগ্য ভাল হয় পোৱা যায়। আৰু এয়া হৈছে ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰ ভাগ। এই ভাগ বহুত ডাঙৰকৈ বনালে। বাহিৰৰ পৰা যিমান ধুনীয়া দেখিবলৈ আৰু ডাঙৰ, ভিতৰৰ পৰাও চালে চকুৰোৱা। তাৰ কাৰুকাৰ্যখিনি যদি ভিতৰৰ পৰা চাই দেখিলে গম পাব। আৰু এইখন হৈছে খুৰাঙৰ দলংখন। এইখন পাৰ হৈ খুৰাং বজাৰখন পোৱা হয় আৰু খুৰাঙৰ বজাৰ মানে ৰঙালাওৰ কাৰণে বিখ্যাত। আজিকালি অৱশ্যে অলপ ভেজাল দিয়ে। অৰুণাচললৈ আহিলে মানে আপোনালোকে 4-5খনমান দলং পাৰ হ'ব লাগিব আৰু দলংকেইখন দেখিলে ভিডিঅ' এটা কৰিব মন যায়। মোৰ আকৌ আকাশখন যদি দেখোঁ আৰু এডোখৰ মুকলি ঠাই দেখোঁ, দেখিলে মনটো ভাল লাগে। এনেকুৱা লাগে যেন এইখিনি জেগাতে ৰৈ যাম ক'ৰবাত। ভাল লাগে দেখি। চাহপাত গছখিনি আপোনালোকে যিমানেই নেদেখক কিয়, হ'লেও ভিডিঅ' এটা বা ফটো এখন মাৰিব মন নাযায়নে? মোৰ কিন্তু মন যায় দেই। আৰু সেইকাৰণে ভাবিলোঁ এবাৰ আপোনালোককো দেখাই থৈ যাওঁ। এইখিনিতে আমি অৰুণাচললৈ যোৱা পাছটো লৈ ল'ব লাগিব। আৰু পাছটোত আমি আধাৰ কাৰ্ড বা পান কাৰ্ড যিকোনো এটা দিলেই হৈ যায়, তেতিয়া আমাক পাছটো উলিয়াই দিয়ে। আৰু ইয়াত কিছুমান সৰু সৰু দোকান খুলি থৈছে আৰু দোকানখনত বহুতখিনি বস্তু ৰখা হৈছে। ইয়াৰ হয়তো চাগে দোকানীখিনি কিছুমান অসমৰ আৰু কিছুমান অৰুণাচলৰ। আৰু আমাৰ দেহাই দোকান বুলি ক'লে মৰ্টন চিপছ চকলেট নহয় জানো, তাৰে দুটামান লৈ এয়া গাড়ীত উঠি আকৌ আমি অৰুণাচললৈ যাত্ৰা আৰম্ভ কৰিলোঁ। এইখন হৈছে অৰুণাচলৰ ইউনিভাৰ্চিটিখন। আৰু এইখন পাৰ হৈ আমি পাম নামচাই নামৰ ঠাইডোখৰ। আৰু সেইডোখৰৰ আমি এখন হোটেলত সোমালোঁ। আৰু হোটেলখনৰ ভিতৰডোখৰ প্ৰথমতে দেখাই লৈছোঁ। চাওকচোন কিমান চিজিল আৰু পৰিপাটিকৈ ৰাখি থৈছে। আৰু এনেকুৱা ধৰণৰ বস্তুবোৰ দেখিলে মোৰ মনটো চুই যায়। ভিডিঅ' নকৰিলোঁ আৰু ভাবিলোঁ আপোনালোকক অকণমান দেখাওঁ। ইয়াৰ সকলোখিনি বস্তু ইমানেই পৰিপাটিকৈ সজাই ৰাখিছে, চালে এবাৰ চাব মন যায়। আৰু এইখন হৈছে ইয়াৰ বাহিৰৰ পৰিৱেশটো। টাইহাট নামচাইতে আছে। ভিতৰলৈ সোমাই গ'লে ইয়াৰ সকলোখিনি টেবুল আৰু চকী বেলেগ বেলেগ ধৰণে সজাই থোৱা আছে। বাহিৰত এনেকৈ সজাই থোৱা আছে, কিন্তু ভিতৰৰ পৰিৱেশটো দেখাম ৰ'ব। এই আমাৰ দেহাজনীয়ে দেখাই আছে দেই। চাওকচোন ইয়াত পাতি পাৰি থৈছে আৰু টেবুলখন হৈছে চাপৰ। তাত মানে বহি লৈ পেলাই খাব পাৰি। ইয়াত চকীটো বহি খাব পাৰে আৰু ইয়াত পাতিটো বহি খাব পাৰে। আৰু ইয়াত বেছিখিনি আহাৰ আমি বইলেই পাওঁ। টোপোলা ভাতটো দিয়ে,
টোপোলা ভাতটো বাহিৰে বেলেগ ভাত দিয়ে নে নিদিয়ে নাজানো, কিন্তু আমি টোপোলা ভাতটোৱে খাইছোঁ। এয়া আমাৰ কাৰণে ভাত ৰেডি কৰি আছে, আৰু কিটচেনটো কিমান চফা আৰু পৰিপাটি কৰি থৈছে। কিটচেনটো তাহাঁতি ভিতৰলৈ সোমাবলৈও অনুমতি দিয়ে। আৰু এয়া আমাৰ খানা আহি পাই গ'লি। এতিয়া অলপ খাই লওঁ ৰ'ব। খোৱাৰ কাৰণে আমি বইলে অৰ্ডাৰ দিছিলোঁ, আৰু খাই পেলাই কিন্তু বহুত টেষ্টি লাগিলে। সাত ঘণ্টা জোৰা জাৰ্ণিটো যেতিয়া পাৰ হৈ আমি হোটেলখনত উপস্থিত হওঁহি, দেহাৰ ফূৰ্তিত গমেই পোৱা নাই মাকক মহতিয়াই দিবলৈ লৈছে। আৰু এই আচল বাহিৰৰ দৃশ্যটো বাৰু ধুনীয়াই, হোটেলখন নতুন, কিন্তু ভিতৰলৈ সোমাই গ'লেহে গম পাম তাৰ পৰিৱেশটো ভাল নে বেয়া। এয়া গৌৰাংগ, দেহা আৰু মাকে সোমাই গৈছে। তাৰপিছত মই থাকি যাওঁ বুলি চিন্তা আকৌ দেই, এয়া মোক মাতি নিছে পিছে পিছে। আৰু আমিকেইটা আমাৰ ৰুমকেইটা যেতিয়া 4th ফ্ল'ৰত আছে, সেইকাৰণে আমি 4th ফ্ল'ৰলৈ যাবলৈ লিফ্টত উঠিছোঁ। আমি আহি পাই গ'লোহি। আৰু ফাইনেলি আহি আমি ৰুমটো পাই গ'লোহি। হোটেল নামচাইতে আছে। হোটেলখনৰ ভিতৰখিনিও বহুত সুন্দৰকৈ সজাই থোৱা আছে, আৰু চাফ চিকুণ। বেডৰুম আৰু বাথৰুমখিনি পৰিপাটিত কৰি থোৱা আছে। আপোনালোকে অৰুণাচল আহিলে ইয়াত থাকিব পাৰিব। মই কিন্তু এডভাৰটাইজমেণ্ট দিয়া নাই আকৌ দেই, কিন্তু আপোনালোকে থাকিবলৈ সুবিধা পাবৰ কাৰণেহে কথাষাৰ কৈছোঁ। ইয়াত আমি দুৰাতি কটালোঁ। ইয়াৰ সকলোখিনি ষ্টাফ আৰু মানুহখিনি বহুত ভাল আৰু মৰমীয়াল। আমি থাকিও ভাল পালোঁ। হোটেলখন বহুত চাফ চিকুণ আৰু থাকিবৰ কাৰণে সুবিধা। ইয়াত আপোনালোকে ছিংগুল বেডো পাব আৰু ডাবল বেডো পাব। ৰেষ্ট লৈ আমি ওলাই আহিলোঁ গল্ডেন পাগোডালৈ। আৰু ইয়াত এই গছপুলি ৰোৱা গৰাকেইটা দেখি পেলাই আপোনালোকক দেখাবলৈ মন গ'ল। আমাৰ অসমত চাবচোন সেউজীয়া গৰা এটা দি দিয়ে, গছপুলিটো ডাঙৰ হওক বা নহওক, কিন্তু গৰাটো ভাগি যায় আগতে, ছাগলীয়ে খাই দিয়ে। আৰু এয়া গল্ডেন পাগোডাৰ বাহিৰৰ দৃশ্যটো।
আমি গৈ পাওঁ মানে মন্দিৰভাগ বন্ধ কৰিবৰে হ'ল সেইকাৰণে হ'লেও এবাৰ আমি পিছফালৰ গেটখনেৰে ভিতৰলৈ সোমাই গ'লোঁ আমি যাওঁতে দেখিছোঁ মানুহখিনি প্ৰায়খিনি ওলাই আহিছে ভাবিলোঁ আকৌ কালিলৈ ৰাতিপুৱা আহিম কিন্তু হ'লেও ইমান ওচৰলৈ আহিলোঁ যেতিয়া নাচাইনো থাকিব পাৰিনে গ'লোঁ এপাক ওচৰৰ পৰা চাই আহিলোঁ আৰু লাইটৰ পোহৰত সঁচাকৈ গল্ডেন পাগোডাটো গল্ডেনৰ লিখিয়াকৈ জিলিকিছে মানে সোণৰ লিখিয়াকৈ জিলিকিছে এয়া চাওকচোন তাৰ পৰিৱেশটো ইমান শান্তি ক'তো এটাও কোলাহল নাই আৰু ৰাতিৰ আহাৰ সাজ খাই আমি ৰেষ্ট ল'লোঁ কাইলৈ আকৌ আহি আছোঁ আমাৰ নেক্সট জাৰ্ণিটো কি আছে চাবলৈ আপোনালোকে ৰৈ থাকক ধন্যবাদ